ছত্ৰী সমাজৰ ৰাজেশ ছত্ৰী, গড় সমাজৰ ৰাজেশ গড়, মালপাহাৰী সমাজৰ সমীৰ ঘাটোৱাল, ঘাটোৱাল সমাজৰ ৰূপেন ঘাটোৱাল, চাওলা সমাজৰ লক্ষিন্দৰ বুলিয়ে নহয় অন্যান্য অনুষ্ঠানবিলাকতো অংশগ্ৰহণ কৰিব বুলি আমি আশাবাদী, যেহেতু এভাগ সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। समाज के आग बढ़ाए ले जाबार एकटाई रास्ता है, वो रास्ता हलो शिक्षा दीक्षा। हमদের बेटा बेटी के प्रत्येक बेटा बेटी के शिक्षा दीक्षा दिले प्रहलाद गुआ रकम, पवन घाटुआर रकम आरो बहुत रकम बलु कर्मी रकम हमদের समाज के कारणे काम करा मानुष उलाय आसबे। कारण शिक्षार अबिहने हमने केतियाओ आग बढ़ते नहीं पारे। एकटा दिन आसबे এখন हमদের बागान में मानुष पात तुलेन कलम काटेन, हमদের मानुष बाबू हई के ओদের हाजरा हिसाब करें। মঞ্জু ছাত্র সন্থা আটছাৰ প্ৰাক্তন সভাপতি প্ৰহ্লাদ গোৱালা ডাঙৰীয়া আৰু সম্পাদক বলৰাম কুৰ্মী ডাঙৰীয়া, অভ্যৰ্থনা সমিতিৰ সভাপতি বাপুতি কুৰ্মী ডাঙৰীয়া, কাৰ্যকৰী সভাপতি মোহন সিং ৰাজপুত ডাঙৰীয়া আৰু সম্পাদক প্ৰণৱ জ্যোতি দুসাদ আৰু পবিত্ৰ তাঁতী ডাঙৰীয়া আৰু ইয়াত উপস্থিত আমাৰ শিৱসাগৰ জিলাৰ মুঠ ৪৬টা চাহ জনগোষ্ঠীৰ অন্তৰ্গত সন্থা জনজাতি মহাসভা, ইয়াত বিভিন্ন জাতিৰ